নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক তিনিটা পুশ-আপছ ভেৰিয়েশ্যনৰ বিষয়ে ক'ম বলক পুশ-আপছ ভেৰিয়েশ্যনৰ বিষয়ে জানো প্ৰথম পুশ-আপছ ভেৰিয়েশ্যন হৈছে চাপাতে ইয়াক বাৰপিছ বুলিও ক'ব পাৰে এই ব্যায়ামটো কৰাৰ বাবে প্ৰথমে পুশ-আপছ পজিশ্যনত আহি যাওক এইদৰে পুশ-আপছ কৰক ইয়াৰ পিছত দুখন ভৰি একেলগে আনক আৰু উঠি কেনে পিছত যাওক আকৌ আগত আহক পুশ-আপ পজিশ্যন কৰক পুশ-আপ কৰক এইদৰে কৰিব আৰম্ভণিত যিমান পাৰে সিমান কৰিব প্ৰপাৰলি কৰিবলৈ চেষ্টা কৰিব আজি দ্বিতীয় পুশ-আপটো হৈছে পুশ-আপ এণ্ড লেগ ষ্ট্ৰেচ ইয়াৰ বাবে প্ৰথমে পুশ-আপ পজিশ্যন কৰক এইদৰে পুশ-আপ কৰক ইয়াৰ পিছত এখন ভৰি আগত আনক 2-3 ছেকেণ্ডমান হোল্ড কৰিব ভৰিখন পিছত লৈ যাওক আকৌ পুশ-আপছ কৰক এবাৰ আনখন ভৰি আগত আনিব ভৰিখন হাতৰ সমানলৈকে আনিবলৈ চেষ্টা কৰিব এইদৰে যিমান পাৰে সিমান কৰিব আজি তৃতীয় ব্যায়ামটো হৈছে পুশ-আপ এণ্ড সাইড জাম্প ইয়াৰ বাবে প্ৰথমে পুশ-আপ পজিশ্যনত আহি যাওক এইদৰে পুশ-আপ কৰক ভৰি দুখন আগত আনি উঠক এইদৰে জাম্প কৰি সাইডত যাওক এনেকৈ দুইফালে কৰিব পুশ-আপ পজিশ্যন কৰক পুশ-আপ কৰক ভৰি দুখন আগত আনি উঠক সাইডত জাম্প কৰক এনেদৰে এই পুশ-আপটো কৰিব এনেকৈ জাম্প কৰা যদি আপুনি কিবা অসুবিধা পাই আছে তেনেহ'লে এনেকৈ জাম্প নকৰি এনেকৈ জাম্প কৰি সাইডত যাব এনেকৈ পুশ-আপ কৰক দুখন ভৰি একেলগে আগত আনি উঠক এইদৰে সাইডত জাম্প কৰক এনেকৈও কৰিব পাৰে কিন্তু যদি এনেকৈ জাম্প কৰাত কিবা অসুবিধা পাই আছে তেনেহ'লে আপুনি এক সিম্পলভাৱে জাম্প কৰিও কৰিব পাৰে পুশ-আপ কৰক এইদৰে জাম্প কৰি সাইডত যাওক এইদৰেও কৰিব পাৰে কেৱল পুশ-আপ কৰি জাম্প কৰি সাইডত যাব লাগে আৰম্ভণিৰ পৰ্যায়ত আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব এই পুশ-আপসমূহ এনেকৈও কৰিব পাৰে এনেকৈও কৰিব পাৰে নকলটো ৰাখিও কৰিব পাৰে আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব নকলটো ৰাখি কৰিলে নকলটো ষ্ট্ৰং হ'ব ঠিক আছে এইকেইটা আছিল পুশ-আপ ভেৰিয়েশ্যন আশা কৰিছোঁ আপুনি ভিডিঅ'টো চাই উপকৃত হৈছে ভিডিঅ'টো চোৱাৰ বাবে আপোনাৰ বহুত বহুত ধন্যবাদ